पीन बाक्सानी पाटेमाबाद साहा बागानाव जौ माफिया राजेश सालान आरो ठिकादार मफिजुद्दिननि हेंथायै खुद्रिखांदों। दंफां दानफायनानै सिलिंखार खालामनो नाजानायनि गोख्रों अजद खालामदों। पाटेमाबाद साहा बागाननि थागिरिफोरनि गोख्रों अजद हाग्रा बिफाननि गनायथि गैयालासे दंफां दानफायदों राजेश सालाना। दिन नाমৰ এজন দালাল আমি দালালে কওঁ কাৰণ সি বহুত ইয়াৰ গছ কাটি কাটি মানুহক মানে ঠগাই ইয়াৰে বিক্ৰী কৰি শেষ কৰিছে। কাৰণ আমি আমাৰ মা দেউতাই ৰুইছিলে এই গছবোৰ, কিন্তু আজি 100 বছৰ পাৰ হৈ গ'ল সেই গছগিলা কাটাৰ কোনো মানে অথৰিটি নাই। আৰু সেই গছ কাটিবৰ কাৰণে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা অথৰিটি ল'ব লাগে, কিন্তু তেওঁলোকৰ একো অথৰিটি লোৱা নাই। আৰু যদি 5 কেবি লৈছে মিলত ফাটাৰ কাৰণে তেনেহ'লে 3 কেবি মিলৰ পৰা মানে সিফালে চেল কৰি দিয়ে, 2 কেবিটো বাগানত লৈ আহে। এইটো চেলটো মফিজ ঠিকাদাৰ আৰু এই আমাৰ কি কয় এতিয়া বৰ্তমানৰ মেনেজাৰ ধীৰাজ বৰ্মন তেখেতৰ নেতৃত্ব মানে চলি আছে। राजेश सालाना आरो ठिकादार मफिजुद्दिना सुबुंफोरखौ थगाय दंफां दानफायनानै फालांगि खालामो। बिसोर सानै दालाला दंफां दानफायनानै साहा बागानखौ फोजोबस्रांनायनि थांखि लादों। बिसोरनि गुन्डागिरि खालामनायखौ जों गिया। बेबादि बाथ्राजों गोख्रोङै फिनजाथाय होदों जायगानि दैदेनगिरिया। मख'नो गोनांदि हायुङारि मानास हाग्रामा आरो बाक्सा जिल्ला सालबारि महकुमानि बेन्दोङाव थानाय पाटेमाबाद साहा बागानाव जौ माफिया राजेश सालान आरो ठिकादार मफिजुद्दिना गावसोरनि गोसोबादि खामानि मावनायनि गोख्रों अजद खालामदों। बागाननि बिफां दानफायनानै सिलिंखार खालामनायनि गेजेरावनो दिनै जायगानि रायजोफ्रा फुंनि 11 रिंगासो समाव आबुं दंफांजों गंसे ट्रेक्टरखौ हमनो हादों। बिसोर सानै दालालनि सायाव पुलिस बिफानखौ गोख्रों राहा लानो आदिबासि फरायसा आफादा दाबि खालामदों। बरपेटा र'डनिफ्राय अनजित बसुमतारिनि खौरां। হয়, নিশ্চয় আজি সকলোৱে জানে গছ থাকিলে মানুহ থাকিব, কাৰণ গছে অক্সিজেন দিয়ে মানুহক। কিন্তু আমাৰ ইয়াতে ফাটেমাবাদ চাহ বাগিচা আমি নিজৰ লোকেল ল'ৰা বাগানৰে, কিন্তু আজি বহুত দিন ধৰি আমি চাই আছোঁ যেনেকুৱা ইলিগেল চলি আছে বাগানত। এটা কি কয় ভূমাফিয়া জালান নামৰ এজন কেয়াৰটেকাৰে বাগানখন লিজত লৈছে, কিন্তু ইয়াতে সি বহুত মানে ইলিগেল চলাই আছে। আমি দেখিছোঁ কেইদিন ধৰি এনেকুৱা গছগিলা কাটি ইয়াতে এটা আপোনাৰ মফিজুদ্দিন নামৰ এজন দালাল, আমি দালালে কওঁ কাৰণ সি বহুত ইয়াৰ গছ কাটি মানুহক মানে ঠগাই ইয়াৰে বিক্ৰী কৰি শেষ কৰিছে। কাৰণ আমি আমাৰ মা দেউতাই ৰুইছিলে এই গছবোৰ, কিন্তু আজি 100 বছৰ পাৰ হৈ গ'ল সেই গছগিলা কাটাৰ কোনো মানে অথৰিটি নাই। আৰু সেই গছ কাটিবৰ কাৰণে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা অথৰিটি ল'ব লাগে, কিন্তু তেওঁলোকৰ একো অথৰিটি লোৱা নাই। সেইবাবে আমি আহ্বান জনাইছোঁ ইয়াৰ লোকেল পুলিচ থানাৰ IC আৰু OC লগতে আমাৰ SDP ছাৰক, তেওঁলোকে সোনকালে ইয়াৰ বিষয়ে অলপ চালিজাৰি কৰক। লগতে ইহঁতে গাছ কাটো বাগানত দিম বুলি, কিন্তু আজিৰ ডেটত আপোনালোকে নিশ্চয় চাব পাৰে ফাটেমাবাদ চাহ বাগিচাৰ প্ৰত্যেক গাঁৱত এনেকুৱা ঘৰৰ পৰিৱেশ। আজি বৰষুণৰ ছিজন আহিল, ৰেইন ছিজন আহিলে চাব আপোনালোকে যায় ঘৰৰ ওপৰৰ পৰা পানী পৰি ঘৰৰ একেবাৰে মানুহ নথকা যেন গৰুৰ ঘৰৰ দৰে আছে, কিন্তু ইটো একো চোৱা নাই। দালানে খালি ইয়াতে কামাই আছে, ধামাধুম চাহপাত লৈ গছ বিক্ৰী কৰি শেষ কৰি বাগানখন ধ্বংস কৰাৰ এটা পৰিকল্পনা কৰি আছে সি। আজি পুলিচক আমি মাতি আজি পুলিচক সমজাই দিছোঁ। আমি আশা কৰোঁ পুলিচ প্ৰশাসনে যেন ন্যায় দিয়ে ইয়াৰ ৰাইজক। মফিজৰ বিৰুদ্ধে আমি অলৰেডি থানাক জনাইছোঁ। এতিয়া শুনিছোঁ গাড়ীৰ কাগজ নাই, আৰু মফিজক বিনা কাগজত আমি চেম্পুল এটা বাইক চলালে হেলমেট নাথাকিলে আমাৰ পুলিচ ধৰে, কিন্তু ইমান ডাঙৰ গাড়ী এটা মাল হতি ধৰিছে। এতিয়া পুলিচে আমি আশা কৰোঁ পুলিচক তেওঁলোকে ভাল এটা পদক্ষেপ ল'ব বুলি। আমি বাতৰি সংগ্ৰহ কৰাৰ সময়তো দেখা গ'ল এজন ব্যক্তি হয়, সিহঁতে এটা দালালৰ আৰু বহুত গুণ্ডাবানী থাকে, এইটো আপোনালোকে ভালকৈ জানে। আৰু জালানৰ বহুত গুণ্ডাবানী ইয়াতে আছে, সেই খুকৰি চুকৰি লৈ আহে। লগতে আৰু ইয়াৰ মানুহক আমাৰ আদিবাসী মানুহ একদম নৰ্মেল মানুহ, আপোনালোকে ভালকৈ জানে, সিহঁতক অলপ দম দিলে ঠাণ্ডা হৈ যায়। কিন্তু আমি উঠি অহা প্ৰজন্মই সেইগিলা আমি কেয়াৰ নকৰোঁ। ঘণ্টা আমি মফিজ জালান চালান আমি খাতিৰ নকৰোঁ। অনাগত দিনত যদি লোকে এনেকুৱা পৰিৱেশ গঢ়ি উঠে তেনে আমি পুলিচ প্ৰশাসনৰ সহায় ল'ম। আমি বহুত দিনৰ পৰা দেখা পাই আছোঁ যে আমাৰ বাগিচাৰ পৰা মানে বহুত ধৰণৰ কাৰ্ডটো ওলাই আহে, এইটো লিগেলি দেখাই মানে আমাক ৰেচিপ্টটো দেখাই দিয়ে, কিন্তু মানে ৰেচিপ্টটো খালি দেখাইহে, কিন্তু কাৰ্ডটো মানে ইলিগেলি ইউজ হৈ আছে। মানে কাৰ্ড যদি 5 কেবি লৈছে মিলত ফাটাৰ কাৰণে তেনেহ'লে 3 কেবি মিলৰ পৰা মানে সিফালে চেল কৰি দিয়ে, 2 কেবিটো বাগানত লৈ আহে। এইটো চেলটো মফিজ ঠিকাদাৰ আৰু এই আমাৰ কি কয় এতিয়া বৰ্তমানৰ মেনেজাৰ ধীৰাজ বৰ্মন তেখেতৰ নেতৃত্ব মানে চলি আছে। মানে এইটো গছটো আমাৰ এই বাগিচাৰ
ফেক্টৰীত আছিলে তাৰে পৰা মানে ইয়াৰ আগতে এতিয়া ধৰিছোঁ যোনটো এইটো শিমলা গছ হয় ইয়াৰ আগতে আৰু ধৰিছোঁ এইটো এই কৰৈ কাঠ হয় মানে কম হ'লে তাতে মানে এনে 14 পিচ মান ডাঙৰকৈ আছে মানে দৈনিকে মানে এইটো এইটো ক'ত বা চেল কৰে আমাৰ এইটো স্থানীয় জেগা মানে আমি কিছুমান জেগাত দেখা পাইছোঁ আমাৰ গিলাঝাৰত বিক্ৰী কৰিছে সেইটো দেখা পাইছোঁ কালপানীত বিক্ৰী কৰিছে আৰু ইণ্টাৰেষ্টিং কথা তেওঁৰ ঘৰতো মানে বহুতখিনি কাঠ আছে মানে এইটো আমাৰ এই মফিজৰ ঘৰত মফিজ উদ্দিন আহমেদ এই বাগিচাত মানে ইলিগেলি কাম কৰি ঠিকাদাৰ হিচাপে কাম কৰি আছে তেওঁৰ ঘৰত মানে হয় হয় আৰক্ষী আহিছে আৰক্ষীক আমি মাতিছোঁ যে আৰক্ষীক মানে প্ৰত্যেক দিনা আৰক্ষীক কয় যে লিগেলি কামটো কৰি আছোঁ বুলি আৰক্ষীক দেখাই দিয়ে খালি চিল্পটো আৰক্ষী বিশ্বাস কৰি লয় কিন্তু ভিতৰুৱা কি চলি আছে সেইটো আমি ভালকৈ গম পাওঁ তো সেইটো মানে আজি অন স্পট আমি ধৰি ল'লোঁ আৰু আৰক্ষীক খবৰ দিওঁ মানে গাড়ীখনৰ এতিয়ালৈকে এইটো মানে একোৱে থোৱা নাই কিন্তু শুনা পাইছোঁ গাড়ীখনৰ কাগজ পাতি একোৱেই নাই বুলি এটা কি আহ্বান জনাবা ছাত্ৰ সংগঠন হিচাপে হয় ছাত্ৰ সংগঠন হিচাপে মই এইটোৱে আহ্বান জনাওঁ যে যি ইলিগেল চলি আছিল সেইটো বহুত দিনে মানে শ্লিপ দেখাই লিগেল বুলি কৈ আছিল তো এতিয়া মানে ছাত্ৰ সংগঠন হিচাপে মই এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ ইয়াতে ঠিকাদাৰগিৰি নচলিব মানে ইয়াতে আমি বহুত আগতে কৈ আহিছিলোঁ ইয়াতে মই প্ৰশাসনক আমাৰ খালবাৰী মহকুমা ডিপটি বা SDPO ছাৰক আহ্বান জনাইছোঁ বা আমাৰ গোবৰ্ধন আৰক্ষীক আহ্বান জনাইছোঁ যে কোনো ধৰণৰ ইয়াতে ইলিগেল চলিব নোৱাৰে ফৰেষ্টৰ লগত যোগাযোগ কৰিছিল নেকি ফৰেষ্টৰ লগত এইটো কোনো ধৰণৰ যোগাযোগ হোৱা নাই আৰু তেখেতসকলেও যোগাযোগ কৰা নাই আৰু এইটো যোনটো শিমলা গছ এইটো হ'ল আমাৰ মেইন আমাৰ এই বৰপেটা ৰোড সংযোগী পথ আমাৰ মানসৰ পৰা এই ইয়াতে মানে এই ৰোডৰ কাষতে এইটো শিমলা গছটো আছিল সেইটো শিমলা গছটো কাটিছে মানে বহুত পুৰণা গছ পুৰণা গছ এইটো যিটো গছ মানে কাটাৰ কাৰণে পাৰ্মিশ্যন নাই ইলিগেলি কাটিছে এইটো বাগানৰ গাছ প্ৰায় কাটি থাকে এনেকুৱাই मोनसे गोजोनथाव खौरां 2023-24 सोलोंथाइ बोसोरनि थाखाय 11-12 थाखोनि गोदानै मुं थिसननाय लानानै फैदों बाक्सा जिल्लानि सालबारि बाजारनि साखाथियाव थानाय सेन्ट जेभियार्स इंलिश स्कुला देग्लाय बोसोरनिफ्राय सेन्ट जेभियार्स इंलिश स्कुलाव आर्ट्स आरो साइन्स आयदानि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया दायो सोलिगासिनो बे फरायसालियाव मुं थिसननाया बेसेन नाङै जागोन आरो डेभेलपमेन्ट फिसा 1000 दानफ्रोमबो टिउसन फिसा 1500 रांखौ फरायसानिफ्राय लानाय जागोन बेजों लोगोसेनो जायफोर फरायसाया मेट्रिकआव 90 जौखोन्दोनि बांसिन मोननाय आरो बिपिएल कार्ड थानाय फरायसाया बेसेन नाङाजासेनो मुं थिसननो हागोन बबेखानि 80 जौखोन्दोनिफ्राय बांसिन नम्बर लानानै उथ्रिनाय आरो बिपिएल कार्ड थानाय फरायसाफ्रा मुं थिसननायाव 50 जौखोन्दो फ्रि जागोन बेबादिनो उननि जौखोन्दो लानानै उथ्रिसारनाय आरो बिपिएल कार्ड थानाय फरायसाफोरनो रेहाय होनाय जादों लोगोसे बे फरायसालियाव फरायसाफोरनि थाखाय हस्टेलनि खाबुबो दं गोसो गोनां फरायसाफ्रा सेन्ट जेभियार्स इंलिश स्कुलाव 11-12 थाखोनि गोदानै मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9954427791 आव थोंजों सुलाद लानो हागोन